কি পায় এফালে চিঙৰা আছে গৰম গৰম চিঙৰা এফালে আছে কি কয় এইটো খাজা এফালে আছে কচুৰি এতিয়া মই যাম LIC অফিচ কিয় যাম আপোনালোক সম্পূৰ্ণ চাই থাকিব স্কিপ নকৰিব কম মই আপোনালোকক এইটো হ'ল LIC অফিচ हेलो गाइस वेलकम बैक टू माय चैनल आशा करूँ आपनालोকৰ खबर ভাল मोरो खबर ভালে আজি ভিডিওটো আৰম্ভ কৰিছো ঘৰৰ পৰাই আৰু এতিয়া সময় হৈছে 10:20 আৰু আজি মই যাম হুজাই কিয় যাম কলৈ যাম আপোনালোকক সকলোখিনি দেখুৱাই থাকিম তো ভিডিওটো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব সম্পূৰ্ণ শেষলৈকে তো বলক যাওঁ দেৰি নকৰোঁ তো এতিয়া দৌৰ লগ কৰিলো ওয়েদাৰটো ইমান এটা ভাল নহয় তথাপিও অলপ অলপ কমিছে যাবতো লাগিব উপায় নাই তো ঠিক আছে স্টাৰ্ট কৰো বলক ভিডিওটো প্ৰায় 20-25 মিনিট মানে হ'ল বৰষুণটো ৰোৱাৰ কোনো দেখোন নামি নলয় বৰুণ দেৱতাই কিবা বেয়া পাইছে চাগৈ ঠিক আছে প্ৰথমে মোৰ বাসন্তীখনকে উলিয়াই লওঁ এনে ৰাধিকা হয় ৰাধিকা মুড বেয়া মুড তো বাসন্তীখন উলিয়াই লওঁ ফাৰ্ষ্টত গাড়ী উলিয়াই পুৰা ৰেডি এতিয়া জাষ্ট ৰখি আছোঁ যে কেতিয়া বৰষুণটো কমে তো ফাইনেলি বৰষুণটো এৰিলে আৰু এতিয়া যাম তথাপিও 20-25 মিনিট মান ৱেইট কৰিব লগা হ'ল তো কৃষ্ণক চিন্তি এতিয়া আৰম্ভ কৰোঁ ভিডিওটো তো বৰষুণটো কমিছে অলিয়ে গেট চেট খুলি পুৰা ৰেডি হৈ আছে ৰাস্তাটো বৰ বিশেষ ভাল নহয় স্কুটি হয় ন শ্লিপ মাৰি গছৰ লাহে লাহে আহিছোঁ আৰু এইজনলৈ চাওক ৰাতিপুৱা কলেজ যায় নেকি তো আমাৰ পৰিৱেশ গাঁৱলীয়া গাঁৱৰ পৰিৱেশ হয় তো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বল তো এতিয়া চিকাৰী গেট বজাৰ পাৰ হ'লোঁ এতিয়া গৈ আছোঁ হুজাই আপোনালোকে চাই থাকিব সকলোখিনি দেখুৱাই থাকিম আহি পাই গ'লোঁ যোৰাপুখুৰীটো হুজাই ৰোড তো আমি এতিয়া হুজাই যাম লেফ্ট চাইডে যাব লাগিব এইটো হ'ল আপোনাৰ হুজাই ৰোড ইফালে ৰাইট চাইডে গ'লে আপুনি যোৰাপুখুৰী পাব বাইপাছ তো এইটো ৰোডেতে যাই থাকিব লাগিব আৰু এটা কথা এইটো চাইডত অলপো বৰষুণ নাই ভগৱানৰ যে কি লীলা হুজাই টাউন তো এতিয়া মই যাম LIC অফিচ কিয় যাম আপোনালোক সম্পূৰ্ণ চাই থাকিব স্কিপ নকৰিব কম মই আপোনালোকক এইটো হ'ল LIC অফিচ
তো বন্ধুসকল সকলোবোৰ নিজৰ কামত বিজি হৈ আছে আৰু এয়া হ'ল ভুৱনেও নিজৰ কামত বিজি। তো এজন মোৰ ভাইটিয়ে হয়। তো লাজ কৰিছা ন? তো বন্ধুসকল মোৰ কাম হৈ গ'ল আৰু এতিয়া মই যাই দিওঁ আৰু ভিতৰৰ সকলো ভিডিঅ' আপোনালোকৰ আগত শ্বেয়াৰ কৰিব নোৱাৰিলোঁ, তাৰ বাবে মই দুখিত, কিয়নো মই কোনো ধৰণৰ পাৰ্মিশ্যন লোৱা নাছিলোঁ ভিডিঅ' কৰাৰ বাবে, সেইটো কাৰণে নকৰিলোঁ। নেক্সট এটা ভিডিঅ'ত মই আপোনালোকক সকলো দেখুৱাই দিম। তো বাই বাই LIC অফিচ, মোৰ কাম হৈ গ'ল। বন্ধুসকল মই ইয়ালৈ অহা মূল উদ্দেশ্য আছিল যে মই LIC এজেণ্টৰ এটা এক্সাম দিছিলোঁ, এক্সামটোত মই পাছ কৰিছোঁ। আজি মোক এজেঞ্চি কোড লোৱাৰ বাবে মাতিছিল আৰু মোৰ কাম বৰ্তমান হৈ গ'ল। এতিয়া আমি যাম এখন হোটেললৈ, তো দেৰি নকৰোঁ, ব'লক যাওঁ। তো ফাইনেলি আহি মই জয় শ্ৰীৰাম হোটেল পাই গ'লোঁ, DC অফিচৰ অপজিটত, শংকৰনগৰ থানাৰ ওচৰত। তো এইখন ক'বলৈ গ'লে আমাৰ নিজৰে হোটেল। কোনো নাই নি হোটেলত? অঁ, সকলো খাই বৈ উদঙাই থৈ দিছে, একোৱেই নাই খাবলৈ। অঁ, আহিছে এজন মোৰ জেঠেই হয়। কেনে খবৰ? কি কেনেকুৱা চেলিং? অঁ, ঘৰৰ পৰা আহিছোঁ, বোলো এইফালে আহিছোঁ, এপাক সোমাই যাওঁ। ঠিকে আছে ন চেলিং মেলিং? তো আপোনাৰ বস্তু চাব পাৰে কি কি পায়। এইফালে চিঙৰা আছে, গৰম গৰম চিঙৰা। ভিতৰত কি আছে নাজানো, শিলগুটি থাকিব পাৰে। এইফালে আছে কি কয় এইটো, খাজা। এইফালে আছে কচুৰি, এইফালে আছে এইটো গজা, আমুল কুল, কিবা কিবি আৰু খাই থাকিলেই হ'ল। চানা তানা কিবা কিবি ঢেৰ। মেইনলি কি কি পোৱা যায় ইয়াত? নিৰামিষ ভাত হ'ব, মাছ মাংস গোটেইখিনি উপলব্ধ ন? আপোনালোকে আহিব ইয়াত কেতিয়াবা সময় যদি পায়, আহিব চবেই, এদিন খাই কৰি যাব, ভালেই পাব খাই বৈ। আপোনালোকৰ লোকেশ্যনটো মই কৈ আছোঁ, আপোনালোকৰ DC অফিচৰ অপজিটত, থানাৰ সন্মুখত। তো ঠিক আছে, আপোনালোক আহিব, আশা ৰাখিলোঁ। যিহেতু আমি গৈ আছোঁ এতিয়া ঘৰলৈ, আৰু ইয়াত ৰখাৰ মূল উদ্দেশ্য হ'ল যে গৰমটো বহুত বেছি, পিয়াহো লাগিছে। চ' ভাবিছোঁ সৰু সুৰা কিবা এটা ক'ল্ড ড্ৰিংকছকে খাই লওঁ। আৰু কি লৈছা? অঁ, আৰু বেলেগ? তো বন্ধুসকল ফাইনেলি আহি ঘৰ পাই গ'লোঁ। तुझे देखा हंसते हुए गालों में, बेज़र ख्यालों में, हुस्न के हवालों में, सोनी के बालों में, मोरनी की चालों में, मस्ती के प्यालों में। তো বন্ধুসকল আজি ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, যিহেতু আহি পালোঁ ঘৰ। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত।